হয় মোৰ খুব ভাল লাগিছে কিয়নো বহুত দিনৰ যিটো মনত আশা সামাজিকভাৱে বহুত কাম কৰি আছোঁ ৰাজনৈতিকভাৱে কাম কৰাৰ কাৰণে যথেষ্ট ইচ্ছা আছিলে সেইটো পালোঁ আৰু পোনপ্ৰথমতে যিসকল ব্যক্তিয়ে আমাৰ কেন্দ্ৰীয় কংগ্ৰেছ দলৰ তৰফৰ পৰা স্ক্ৰিনিং কমিটিৰ মাননীয় সভানেত্ৰী প্ৰিয়ংকা গান্ধী জি তেখেতে মোক প্ৰাৰ্থীটো দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে বেণুগোপাল জি আৰু তেখেতৰ নেতৃবৃন্দক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ অসমৰ APCCৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে মোক যিখিনি প্ৰাৰ্থীত্ব প্ৰদান কৰি টাউনপুৰ যিটো বিধানসভা সমষ্টিৰ যুদ্ধ কৰাৰ কাৰণে বা জিকাই নিয়াৰ কাৰণে যিখিনি ফৰ্মুলা তৈয়াৰ কৰি মোক প্ৰাৰ্থীত্ব প্ৰদান কৰিলে মই তেখেতসকলে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ জিলাৰ সন্মানীয় সভাপতি সুৰজিত বসুমতাৰী ডাঙৰীয়া সম্পাদকসকল আৰু আমাৰ ব্লক কমিটিৰ সভাপতি সম্পাদকসকল আৰু আমাৰ বিভিন্ন বিষয়ববীয়াসকল লগতে যিখিনি ব্যক্তিয়ে নেৰানেপেৰাকৈ কংগ্ৰেছৰ কাৰণে লাগি মই টিকেট অনাৰ কাৰণে যিখিনি সহায় সহযোগিতা কৰিলে তেওঁলোকে প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটো প্ৰপাগাণ্ডাতে চলে ৰাজনীতিত আচলতে তেনেকুৱা কোনো ধৰণৰ হোৱা নাই এতিয়া UPPৰ লগত কোনো সমঝোতা হোৱা নাই তেওঁলোকে নিজাববীয়াকৈ খেলিম বুলি কৈছে আৰু আমি নিজাকৈ কংগ্ৰেছ কমিটিয়ে আমি নিজাকৈ টাউনপুৰত আমি খেলি যাম কাৰো লগত আমাৰ এলায়েন্স হোৱা নাই গতিকে আমি নিজাববীয়াকৈ জিকি টাউনপুৰৰ যিটো সমষ্টি সেই সমষ্টিটো জিকাই নিয়াৰ কাৰণে আমাৰ যথেষ্ট থল আছে আমি অতি সহজে মানে মাজামাজিকৈ যুদ্ধৰ মাজত আমি ওলাই গৈ টাউনপুৰ সমষ্টিটো উদ্ধাৰ কৰাৰ কাৰণে সমৰ্থন তামোলপুৰ সমষ্টিত দুগৰাকী আশা কৰে মই সেইকাৰণে বেছিকৈ আনন্দিত হৈছোঁ কিয় হাই ভল্টেজ দুজনৰ লগতে মই এই প্ৰতিদ্বন্দ্বিতাত নামিবলৈ সক্ষম হৈছোঁ বিশ্বজিৎ দৈমাৰী সন্মানীয় অধ্যক্ষ মহোদয় আৰু প্ৰাক্তন CEM এতিয়া বৰ্তমান MP ৰাজ্যসভাৰ তেখেতৰ লগত যে মোৰ ত্ৰিকোণীয়া এটা যুদ্ধ হ'ব আৰু মই নিজকে আটাইতকৈ সুখী হ'ব বুলি ভাবিছোঁ আৰু BTCত এইটো হাই ভল্টেজ এটা চেণ্টাৰ সন্মানীয় এটা আসনযুক্ত এটা সমষ্টি এইটো মই তেখেতৰ লগত ধন্যবাদ দিছোঁ তেখেতসকলে যাতে মোৰ লগত যুদ্ধ কৰিবলৈ যিখিনি প্ৰস্তুতি মোক সুযোগ দিলে তাৰ বাবে আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দক আমাৰ কংগ্ৰেছ দলৰ তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি অতি সহজে ওলাই যাম আমি বিভিন্ন চ'ৰ্চৰ পৰা ভোট আমাৰ দললৈ আহিব আমাৰ নিজা কংগ্ৰেছ আছে তেওঁলোকে বহুদিন মানে সুস্থভাৱে 22 বছৰে তেওঁলোকে ভোট দিব পৰা নাছিলে তো ইমান কংগ্ৰেছী আছিল বুলি মই ভবা নাছিলোঁ চুকে কৰি সোমাই আমাৰ পুৰণা কংগ্ৰেছবিলাক তেওঁলোকে ওলাই আহিল আৰু বহুত আনন্দিত আৰু মানে 22 বছৰৰ পিছত শান্তিৰে তেওঁলোকে ভোট দিব পাৰিব আৰু তেওঁলোকৰ সহযোগত আমি ভোট দি বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা পাম আৰু আমি উন্নয়নমূলক যে যুৱসকলক কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰিম আমাৰ সংঘাত আছে মানুহ হাতী আৰু লগতে আমাৰ ইয়াত বানপানীৰ সমস্যাটো আছেই বিভিন্ন ধৰণৰ সমস্যা যেনে খোৱা পানীৰ সমস্যা JJM যিটো হৈছে যদিও ইয়াৰ কাৰণে উপযুক্ত ব্যৱহাৰটো এতিয়ালৈকে দেখিবলৈ পোৱা নাই তো এইটো আনএমপ্লয়ৰ বিষয়টো যথেষ্ট বাঢ়ি গৈছে সেই আনএমপ্লয় যুৱকসকলক কেনেকৈ আমি সেল্ফ এমপ্লয় দি কেনেকৈ আমি আত্মনিৰ্ভৰশীলৰ জৰিয়তে জীয়াই থকাৰ কাৰণে যিখিনি প্ৰচেষ্টা সেইখিনি কৰিম আৰু লগতে মহিলাসকলক সবলীকৰণ কৰি যিখিনি কৰিব লাগে আমি সেইখিনি ইয়াতে মাত্ৰ ইলেকশ্যনতহে ইলেকশ্যন দিয়াৰ শেষ হোৱাৰ পিছত এইটো নোহোৱা হ'ব আৰু আমাৰ চৰকাৰ আহিলে আৰু এইটো আমি কৰিম তাতকৈ আমি উন্নত ধৰণৰ আঁচনি ল'ম আৰু দেখিছোঁ মই 2011 চনৰ যিটো কংগ্ৰেছ দলৰ মেনিফেষ্টো আছিলে মই তাত পঢ়িছোঁ সেই গোটেইবোৰ হেৰিবিলাক আগতে কৰি থোৱা আছে কংগ্ৰেছৰ দিনতে লোৱা আঁচনি মেনিফেষ্টোটো মই আপোনালোকক দেখুৱাব পাৰিম 2011 চনতে এইটো কৰি থোৱা আছে আমি মহিলাসকলক আত্মনিৰ্ভৰ কৰি কেনেকৈ মানে তেওঁলোকে স্বাৱলম্বী হৈ বিভিন্ন পন্থা আছে কৰিব লগা বহুত আছে ইচ্ছা কৰিলে কৰিব লগা বহুত আছে কিন্তু এতিয়া মাত্ৰ প্ৰলোভিত হৈছে এতিয়া বিহাৰত আপোনালোকে দেখিছেই যে বিহাৰত 10,000 টকা ঘূৰাই ল'বলৈ বিচাৰিছে যদি ঘূৰাই নলয় কুৰুপ কৰাৰ কাৰণে কৰিছে নতুবা লোন হিচাপত এইটো কৰিছে অসমতো সেই একে অৱস্থা হ'ব আৰু মহিলাসকল 10,000 দিছে যদিও মানে বিভিন্ন ধৰণে মিটিং কৰোঁতে ইফালে যোৱাৰ সময়তে 10,000 কেতিয়াবা হৈ গ'ল নাইকিয়া হৈ গ'ল কিন্তু একেলগে পোৱাৰ কাৰণে তেওঁলোকে বহুত পাইছে বুলি ভাবিছে আপুনি মনোনয়ন পত্ৰ কেতিয়া দিব অহাকালি দুদিনটো বন্ধ থাকিব আমি সোমবাৰে দিম বুলি ভাবিছোঁ দিন বাৰ ঠিক চাই দিম